जिंदाबाद कांग्रेस पार्टी जिंदाबाद कांग्रेस पार्टी जिंदाबाद আজি আমি এটা কথা আচৰিত হৈছো যে এই অঞ্চলৰ আজি বিটিএডি এটা অঞ্চল আৰু যিটো অঞ্চলত যিটো সময়ত আমাৰ হাগ্ৰামা চৰকাৰৰ 17 বছৰ কাৰ্যকালত উন্নয়নৰ লহৰ উঠিছিল আৰু সেই ঠাইত আজি এখন আমি গাড়ী লৈ আহিব পৰা ভালকে আহিব পৰা এটা পৰিৱেশ নাই আজি ঝৰ্ণা পাৰ হৈ গাড়ী চলাই আমি মানে অখৰা মখৰা ৰাস্তাৰে আহিব লগা হৈছে য'ত বিটিএডিত গাঁৱে ভূঞে সকলোতে ৰাস্তা ভাল অমুক স্কুল ভাল সব কিছু ভাল স্বাস্থ্যৰ সেৱা ব্যৱস্থা ভাল এইবিলাক আমি গান শুনি আহিছো আৰু দেখিও আহিছো আছেও অৱশ্যে কিন্তু এই অঞ্চলৰ প্ৰতিনিধিসকলে কি কৰিছিল নাকত তেল দি হৈ আছিল নেকি না কি আছিল মই বুজি নাপালো যে আজি এই মংলাজৰা অঞ্চলৰ ৰাইজে কি জমৰ যাতনাত ভুগি আজি বসবাস কৰি আছে আৰু ইয়াতে তো ৰাইজৰ প্ৰতিনিধি প্ৰত্যেকবাৰ নিৰ্বাচিত হয় তেওঁলোকে যে কি কৰিছে দেখিছে নে নাই আজি এখন গাঁৱত অংগনবাড়ী নাই এখন গাঁৱত সাব চেণ্টাৰ নাই স্কুলৰ ভাল ব্যৱস্থা নাই ৰাস্তাৰ ভাল ব্যৱস্থা নাই গতিকে এইবিলাক মানে মানে বিগত দিনৰ যিবিলাক ইয়াতে ৰাইজৰ প্ৰতিনিধি আছিল তেওঁলোকে একদম মুঠেই কাম কৰা নাই গতিকে এইবিলাক ৰাইজৰ অসুবিধা চাই আজি এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আজি কংগ্ৰেছ দলত জইন কৰিছে আৰু অনাগত দিনত আমাৰ কংগ্ৰেছৰ পৰা এজন ভাল প্ৰতিনিধি বাছনি কৰি তেওঁলোকে এই অঞ্চলত যাতে উন্নয়ন কৰিব পাৰে এই কথাটো চিন্তা কৰি মানে উপলব্ধি কৰি আজি ৰাইজে ওলাই আহিছে আৰু কংগ্ৰেছ দলত জইন কৰিছে মই ভাবো যে আমাৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ আজাদ হুছেইন আছে আৰু বিভিন্ন জন আছে ইয়াৰ ভিতৰত আমাৰ অন্যতম আজাদ হুছেইন ডাঙৰীয়া এই অঞ্চলত ৰাইজৰ কাম কৰিবলৈ সকলোৱে আশাবাদী আৰু অনাগত দিনত সকলোৱে তেওঁক সহায় কৰিব নিশ্চয় তেওঁক ৰাইজৰ প্ৰতিনিধি বনাই এই অঞ্চলৰ যাতে সম উন্নয়ন সম বিকাশ আৰু বাট পদূলি ৰাস্তা ঘাট স্কুল স্বাস্থ্য সকলো ব্যৱস্থা যাতে ভাল হয় এই কথা চিন্তা কৰি ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে আহি কংগ্ৰেছ দলত জইন কৰিছে এই অঞ্চলত মংলাঝৰা মণ্ডল প্ৰেচিডেণ্ট কংগ্ৰেছৰ মণ্ডল প্ৰেচিডেণ্টৰ অন্তৰ্গত ফুলঝৰা এই অঞ্চল গাঁওখনত আমি এটা জইনিং প্ৰগ্ৰাম ৰাখোঁ তো আমি বহুত দিনৰ পৰা আমি ৰিকুৱেষ্ট পাই আছিলোঁ যে আমি কংগ্ৰেছ জইন কৰিব বিচাৰোঁ মোৰ এই পৰ্বতঝৰা এই সমষ্টিৰ পৰাই আমি দেখি আছোঁ বহুত মানে আমাৰ ট্ৰাইবেল মানুহ প্লাছ বেংগলী হিন্দু মানুহ এইবিলাক সব মানুহে কণ্টেক্ট কৰি আছে যে আমি কংগ্ৰেছ জইন কৰিব বিচাৰিছোঁ গতিকে মই সেই উদ্দেশ্যে এতিয়া কংগ্ৰেছে কাৰণ আমাৰ পৰিয়ালত যেতিয়া আহিব বিচাৰিছে আৰু মই যিহেতু কংগ্ৰেছৰ এটা পদত আছো ৰাজ্যিক পদত গতিকে মোৰ কৰ্তব্য গতিকে মই এই অনুষ্ঠানটো আজি কৰিলোঁ আৰু বিকজ অফ আজি খ্ৰীষ্টমাছৰ সময় চব মানুহ অলপ মানে আমি যিখিনি ভাবিছিলোঁ তথাপি আমি 300 মান আমাৰ জইনিং হ'ল আজি চব নন মুছলিমছ আৰু এইটো প্ৰমাণ কৰিছে যে কংগ্ৰেছ দল আজি যি আমাৰ এই জইনিং প্ৰগ্ৰাম হ'ল এই জইনিং প্ৰগ্ৰামত আমি এইটোৱে দেখিব পাৰিছো এই দলটো আমাৰ ধৰক জাতি ধৰ্ম নিৰ্বিশেষে মানে ইয়াতে কোনো ধৰ্ম নাই যি ধৰ্মৰ ৰাজনীতি নকৰে আজি সব মানুহ ইয়াতে জইন কৰিছে আমাৰ ইয়াতে আদিবাসী মানুহ জইন কৰিছে আমাৰ ইয়াতে বেংগলী হিন্দু মানুহ জইন কৰিছে আমাৰ ইয়াতে বড়ো হিন্দু মানুহ জইন কৰিছে গাৰো মানুহ জইন কৰিছে গতিকে মই ইয়াৰ পৰা সবকে ধন্যবাদ দিব বিচাৰিছো আৰু অসমৰ প্ৰতিটো চুকে কোণে থকা প্ৰত্যেকটো মানুহকে আহ্বান কৰিব বিচাৰিছো আপোনালোকে আহক দলে বলে আহক কংগ্ৰেছ জইন কৰক কাৰণ এইখনে এটা আমাৰ বিকল্প সমাজখন নতুনকৈ গঢ় দিয়াৰ কাৰণে আপোনালোকৰ দেশখনক বচাবৰ কাৰণে আপোনালোকৰ ঘৰখন বচাবৰ কাৰণে আপোনালোকে যদি আপোনাৰ ঘৰখন বচাব বিচাৰিছে কংগ্ৰেছ ছাড়া আপোনালোকৰ কোনো বিকল্প নাই এই সমাজখনৰ কাৰণে এই মাটিৰ কাৰণে এই আপোনালোকৰ সভ্যতাৰ কাৰণে একমাত্ৰ যুঁজ কৰা মানুহ হ'ল গৌৰৱ গগৈ ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ প্ৰথমে লক্ষ্যই হ'ল আপোনালোকৰ কাৰণে আপোনালোকৰ অধিকাৰৰ কাৰণে যুঁজ কৰাটো ধন্যবাদ এবাৰ পৰ্বতঝৰা বিধানসভা সমষ্টি হয় যেহেতু আপুনি কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী হয় মূল ইস্যু কি হ'ব
চাওক মূল ইস্যু বুলি ক'লে মই এডুকেটেড পাৰ্চন, মই এটাই চিন্তা কৰোঁ, যদি মই সমষ্টিত আহোঁ টিকেট ল'ব পাৰোঁ আৰু চিন্তা কৰোঁ যদি যদি এজ এ MLA কেণ্ডিডেট মই চিলেক্ট হৈ আহোঁ, তো মই বিচাৰিম প্ৰথমে শিক্ষাটো মেইন। শিক্ষা অবিহনে এটা সমাজ গঢ় ল'ব নোৱাৰে। সমাজখন যদি গঢ় দিব বিচাৰে, সমাজখন যদি ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰোঁ, শিক্ষাটোৱে আমাক গোটেইখিনি আগবঢ়াব। গতিকে মই শিক্ষাৰ ওপৰত প্ৰচুৰ মই ইম্পৰ্টেঞ্চ দিম। য'তে পাৰোঁ মই ভাল স্কুলৰ কাৰণে মই ইম্পৰ্টেঞ্চ দিম, ভাল টিচাৰৰ কাৰণে মই ইম্পৰ্টেঞ্চ দিম। তাৰপিছত ছেকেণ্ড অপশ্যন আহিব মোৰ হেল্থ, তাৰপিছত মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত মই কাম কৰিম। থেংক ইউ। 2026 চনত একে গোট হৈ এতিয়া যি বৰ্তমান বিজেপি চৰকাৰ হৈ আছে সেইবিলাকতো আমাৰ জাতি বিৰোধী হৈ আছে। সেইকাৰণে আমি একেলগ হৈ, কোনো জাতি নাই ধৰ্ম নাই, আমি একে মাকৰ একে সন্তান বুলি আমি দেশখন উন্নতিৰ বাবে আজি মই কংগ্ৰেছ দলত যোগদান কৰিছো। শ্ৰীমতী মমতা চাংমা। কংগ্রেস সাথে যোগদান করছে আর এখন কংগ্রেসের সাথে থাকবো, কেন আমার বিভিন্ন মানুষবিলাক আছিল আগে ভোটের আমার পয়সা দিয়া অন্য কোনো জিনিস আমার গ্রামে দেয় নাই। আর এখন এই আমার সার গুলা আছে, এখন আমার সার গুলা থাকে আমি চাবো আর আমাকে দিবে সারটা। আর এখন আমি সার সাথে এই যে কংগ্রেস দলে আমি থাকবো। কংগ্রেস আজাদ হয়েছে। নমস্কার।